জামুগুৰিহাটৰ ঢলাইবিলত এমজি ডেকা লেব এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ হ'ল ইচিজি আল্ট্ৰাছাউণ্ড টেষ্ট পৰীক্ষা। শোণিতপুৰ জামুগুৰিহাটৰ ঢলাইবিলত উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত প্ৰায় 6-7 মাহৰ আগতে এখন অত্যাধুনিক এমজি ডেকা লেব এণ্ড ডায়েগনষ্টিক কেন্দ্ৰত বহু পিছপৰা অঞ্চলৰ ৰাইজৰ সুবিধাৰ বাবে আল্ট্ৰাছাউণ্ড টেষ্ট পৰীক্ষা ইচিজিৰ লগতে বিভিন্ন পৰীক্ষাৰ প্ৰক্ৰিয়া উপলব্ধ হ'ল। উত্তৰ অঞ্চলত যি এক্স-ৰে আৰু আল্ট্ৰাছাউণ্ডৰ যি সমস্যাৰ সন্মুখীন হোৱা দেখা যায়, তেনে সময়তে জামুগুৰিহাটৰ হলগুৰিৰ প্ৰশিক্ষণপ্ৰাপ্ত লেব টেকনিচিয়ান মীনাক্ষী ডেকা আৰু কাজিৰঙাৰ গীতালী ডেকাই যুটীয়াভাৱে মিলি এই অত্যাধুনিক লেব এণ্ড ডায়েগনষ্টিক কেন্দ্ৰখন মুকলি কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে স্থানীয় ৰাইজে। উত্তৰ অঞ্চলৰ এই বিশেষ লেব এণ্ড ডায়েগনষ্টিক কেন্দ্ৰৰ জৰিয়তে বালিজুৰি, মঙলবৰীয়া, ৰঙাচকুৱা, মৰিখুটি, আজাৰগুৰিকে ধৰি বহুকেইখন ভিতৰুৱা অঞ্চলৰ ৰাইজৰ বাবে বহু সুবিধা হ'ব বুলিও জানিবলৈ দিয়ে। প্ৰত্যেক মঙলবাৰে 2 বজাৰ পৰা পাব এই সুবিধাবোৰ। উক্ত ডায়েগনষ্টিক কেন্দ্ৰটোত স্ত্ৰী ৰোগ বিশেষজ্ঞ, ঔষধ বিশেষজ্ঞ, গাইনোলজিষ্ট বিশেষজ্ঞকে ধৰি কেইবাগৰাকীও প্ৰতিষ্ঠিত চিকিৎসকে সেৱা আগবঢ়াব বুলি জানিব পৰা গৈছে। মহিলা দুগৰাকীৰ এনে প্ৰচেষ্টাত অঞ্চলটোৰ সচেতন মহলে শলাগ লৈছে। নমস্কাৰ। আজি 6-7 মাহৰ আগতে আমি এখন মুকলি কৰিছিলোঁ। মই আৰু মোৰ এগৰাকী ভণ্টি গীতাৱলী ডেকা। ইয়াত মানে আপোনাৰ আচলতে বহুতখিনি সমস্যা আছে। বহুত জামুগুৰিত বহুত ভিতৰুৱা অঞ্চল আছে, য'ত নেকি আপুনি তেজপুৰ যাবলগীয়া হয় বা এইফালে বিশ্বনাথ চাৰিআলি যাবলগীয়া হয়। চ' আমি দুইজনীয়ে বহুতখিনি ভাবি পেলাই এই চেণ্টাৰটো মুকলি কৰিছিলোঁ। ইয়াত আপোনালোকে ফাৰ্মাচীৰ গোটেইখিনি পাব, লেবৰেটৰী গোটেইখিনি টেষ্ট ইয়াত উপলব্ধ আছে, ইচিজি আছে, আল্ট্ৰাছাউণ্ডো গোটেইখিনি আছে। আল্ট্ৰাছাউণ্ডৰ বিভাগ কেইবাটাও থাকে, চ' গোটেইকেইটা ইয়াত উপলব্ধ আছে। আল্ট্ৰাছাউণ্ড আমাৰ এতিয়া মঙলবাৰে আছে, মঙলবাৰে প্ৰায় 2 বজাৰ পৰা হয়। বিগত সময়ত যথেষ্টখিনি আমি আৰু চেষ্টা কৰিম আপোনালোকৰ কাৰণে, ৰাইজৰ কাৰণে। এইখিনিৰ পৰা ভাবিছোঁ যে ওচৰৰ যিখিনি ৰাইজ, আমাৰ ভিতৰৰ এলেকাৰ যিখিনি ৰাইজ, গতিকে বহুতখিনি উপকৃত হ'ব। চ' আমাকো অকণমান সহায় কৰক, আপোনালোকে আহক, আমাকো অকণমান দেখুৱাওক আৰু কি কৰিলে আপোনালোকে সুবিধা পায়, আমি চেষ্টা কৰিম ইমানেই। মোৰ নাম শ্ৰীয়া কাকলি বৰাদেৱী। মই নৰ্থ জামুগুৰি এমজি ডেকাৰ লেবত আহিছোঁ আৰু ইয়াত যথেষ্টখিনি সুবিধা আছে আল্ট্ৰাছাউণ্ড কৰা বুলি, আৰু আমাৰ তেজপুৰতে বহুত দূৰ হয়। ইয়াত আমি আহি সুবিধাবিলাক ভালেই পাইছোঁ আৰু ইয়াত বহুত ভাল। আৰু মই আল্ট্ৰাছাউণ্ডৰ কাৰণে আহিছোঁ, এইবাৰ সৈতে 2বাৰ আহিছোঁ আৰু সকলোখিনি ভালেই পাইছোঁ। ওচৰত যিটো লেবৰেটৰী টেষ্ট প্লান আছে, তাৰে সেই সুবিধা বহুত পাইছোঁ, ভাল লাগিছে। ইয়াত ব্লাড টেষ্ট কৰিব আহিছিলোঁ, তাৰপিছত গম পালোঁ যে ইয়াত আল্ট্ৰাছাউণ্ডো কৰা হয়। সেইকাৰণে আহি আকৌ আল্ট্ৰাছাউণ্ডো কৰাইছোঁ। ইয়াতে হোৱাৰ কাৰণে আমাৰ বহুত সুবিধা হৈছে। এতিয়া আমি কি হয়, তেজপুৰ যাব লাগে, তাৰপিছত তালৈ যোৱা মানে কি হয়, ৰাতিপুৱাই ওলাই যাব লাগে আৰু গোটেই দিনটো ক্ষতি হয়। এতিয়া ইয়াতে হোৱাৰ কাৰণে আমি যি নহ'লেও আহি এতিয়া 2 বজাত আহি কৰিব পাৰিছোঁ, সুবিধা হৈছে। তাৰ আকৌ সেই ব্লাড টেষ্টবিলাক কৰিব হ'লে তাৰমানে আমি তাত যাব লাগে, আকৌ ৰিপৰ্ট আনিবলৈ আকৌ চাকৰি দিন যাব লাগে। ইয়াত হোৱাৰ কাৰণে সুবিধা সেইটোৱে হৈছে যে আমি সোনকালে ৰিপৰ্টটোও পাইছোঁ আৰু ডক্টৰক দেখুৱাবলৈও সুবিধা হৈছে। তাৰ কাৰণে আমাৰ বহুত সুবিধা হৈছে আৰু এখেতসকলে যি এইটো পদক্ষেপ লৈছে, আমি শলাগ লৈছোঁ যে এনেকুৱা এটা সুবিধা আমি ইমান ওচৰতে পাইছোঁ, তাৰ বাবে অশেষ ধন্যবাদ। জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, আছাম নিউজ।